আজি মানে অলপ চলপ নহয় পুৰা এটাই আনিলো কথাটো মানে এনেকুৱা আজি দিনটো আৰম্ভ কৰিলো মই চাহ আৰু মিঠা খাই চাহটো খোৱাৰ পিছতে বঢ়িয়াকে মই গৰু দিবলৈ যাবলৈ ওলালো এনেকৈ আৰু বহুত সময় ঘূৰি বাকি আহি মই গৰু দিয়া ঠাই আহি পালো তো এতিয়া বঢ়িয়াকে মই গৰুকেইটা দি লওঁ তাৰে পিছতে দোকানলৈ এপাক আহিলো এনে ঘূৰিবলৈ আৰু ঘৰলৈ আহি দেখিলো যে মিস্ত্ৰী টাইলছ কাটা কামত লাগি গৈছে তাৰে পিছতে মায়েও দি দিলে মোক অলপমান পইচা আৰু ময়ো দেৰি নকৰি মোৰ H2 আর এখন ষ্টাৰ্ট দি ডাইৰেক্টলি বজাৰত যাবলৈ ওলাল এনেকৈ আৰু বহুত সময় পিছত ময়ো আহি পালো মেইন ৰাস্তা বহুত সময় চাইকেল চলাই আহি পালো মই বজাৰ আৰু কাকো খাতিৰ নকৰি বজাৰৰ মাজত সোমাই দিলো মোৰ H2 আর খন আৰু বজাৰত আহি এটা ব্ৰইলাৰ বাছিবলৈ দি দিলো তাৰ মানে ব্ৰইলাৰ এটা কিনাৰ বাবে মোক এখন তামোল খাবলৈ দিলে এনেকৈ আৰু ব্ৰইলাৰটো কাটিং কৰাত লাগি গ'ল কাটা হোৱা দিলে ব্ৰইলাৰ আৰু বঢ়িয়াকে পেকিং কৰি দি দিলে আৰু বঢ়িয়াকে অকমান কিবা কিবি বজাৰ কৰি লৈ ললো বজাৰ কৰা হোৱাৰ পিছতে বঢ়িয়াকে পৰঠা খাব আহি গ'ল এনেকৈ আৰু আহি পালো ঘৰ বহুত সময় পিছত ভাতো হৈ গ'ল আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব।